ওম নমঃ শিৱায়। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণৱ আৰু আপোনালোকে শুনি আছে ভিজিবল মটিভেশ্যন। প্ৰত্যেক দিনাৰ দৰে আজিও আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ দৈনিক ৰাশিফল। আজি 2024 বৰ্ষৰ 28 ফেব্ৰুৱাৰী বুধবাৰ, 1430 ভাস্কৰাব্দ আৰু 1945 শকাব্দ। আজি কৃষ্ণা চতুৰ্থী, নক্ষত্ৰ চিতা নক্ষত্ৰ, যোগ পশু যোগ। আজি জন্ম ৰাশি হৈছে কন্যা। আজি সূৰ্যোদয় হ'ব 5:52 আৰু সূৰ্যাস্ত যাব 5:19। মেঘ ৰাশিফল। আজি নিজৰ স্বাস্থ্য আৰু মুখমণ্ডলৰ যত্ন ল'বৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। আজি আপোনাৰ কোনোবা পুৰণি বন্ধুৱে ব্যৱসায়ত লাভান্বিত হোৱাৰ কিছুমান উপদেশ আপোনাক দিব পাৰে আৰু সেই উপদেশ মানি চলিলে ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত হ'ব। আজি চাল গ'লে সকলো ফালেদি এক লাভৱান দিন, কিন্তু আপুনি এইখিনি বুজি পোৱা উচিত যে যাক আপুনি চকু মুদি বিশ্বাস কৰে তেখেত আপোনাৰ বিশ্বাস ভাঙিব পাৰে। আপোনাৰ সপোন আৰু বাস্তৱ আজিৰ দিনাখন প্ৰেমৰ লগত খাল মিহলি হৈ আপোনাৰ বিশ্বাস যাব। অফিচত নেতৃত্ব প্ৰদান কৰক, কাৰণ আপোনাৰ নিষ্ঠা আপোনাক আগবঢ়াত সহায় কৰিব। ফূৰ্তি তথা আনন্দৰ বাবে ভ্ৰমণ সন্তোষজনক হ'ব। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনটো এক ধুনীয়া পৰিৱৰ্তনীয় দিশেদি আগবাঢ়িব। চিকিৎসা নাইবা নিৰাময়। ভগৱান শিৱ, ভৈৰৱ আৰু হনুমানক দৈনিক পূজা কৰক, পৰিয়ালত সুখ আৰু শান্তি লাভ হ'ব। বৃষ ৰাশি। আজি আপোনাৰ মাজত বেছ সক্ৰিয়তা দেখা যাব। আপোনাৰ স্বাস্থ্য আজি আপোনাক পূৰ্ণ সমৰ্থন দিব। নিজৰ বাবে পইচা জমা কৰাৰ দীৰ্ঘদিনীয়া সপোন আপোনাৰ পূৰণ হ'ব, লগতে উচিত মূল্যৰ ধন জমা হ'ব। যিকোনো ধাৰ্মিক স্থানত গ'লে আপুনি সাধু সন্তক লগ পালে আপোনাৰ মন শান্তি আৰু সন্তুষ্টিৰে লাভ কৰিব। প্ৰেমৰ দৃষ্টিকোণ দি চালে আজিৰ দিনটো আপোনাৰ বাবে বিশেষ বুলি প্ৰমাণিত হ'ব। আপোনাৰ সফলতাত মহিলাৰ বহুত গুৰুত্বপূৰ্ণ ভূমিকা থাকিব, লাগিলে আপুনি যিকোনো ক্ষেত্ৰতে কিয় নহওক। আজি আপোনাৰ ওচৰত মন পচন্দৰ লোকসকলক লগ কৰিবৰ বাবে আৰু নিজৰ মনোকামনাসমূহ পূৰণ কৰিবলৈ পৰ্যাপ্ত সময় আছে। সম্পৰ্ক স্বৰ্গত নিৰ্ধাৰিত হয় আৰু আপোনাৰ জীৱনসংগী আজি এই কাম প্ৰমাণ কৰিব। চিকিৎসা নাইবা নিৰাময়। পাৰিবাৰিক জীৱন সুখময় কৰিবৰ বাবে কেশৰৰ টোপোলা এটা বান্ধি হালধীয়া ৰঙৰ কাপোৰত মেৰিয়াই নিজৰ কাষত সযেতনে ৰাখক। মিথুন ৰাশি। নিজৰ শক্তি আৰু উৰ্জা আনৰ সহায় কৰিবলৈ ব্যৱহাৰ কৰক। মনত ৰাখিব, এই পাৰ্থিৱ শৰীৰৰ কোনো মহত্ব নাই যদিহে আপুনি কাৰো উপহাৰ কৰিব নোৱাৰে। আজি আপুনি ভুলতো পইচা ধাৰলৈ নিদিব আৰু যদি দিয়াটো নিতান্তই জৰুৰী তেন্তে দিয়াজনৰ পৰা লিখিতভাৱে লিখি ৰাখিব। কাম কাজত প্ৰয়োজনতকৈ অধিক অশান্তি চলি থকাৰ বাবে পৰিয়ালৰ প্ৰয়োজন আৰু ইচ্ছাসমূহক অৱহেলা নকৰিব। আজি ৰোমাঞ্চৰ আপোনাৰ মন মগজুত আৱৰি থাকিব। কামক মনোৰঞ্জনৰ লগত জড়িত নকৰিব অথবা জটিলতাৰ পৰা দূৰ হৈ আজি আপুনি মন্দিৰ, গুৰুদ্বাৰ অথবা যিকোনো ধাৰ্মিক স্থানত সময় অতিবাহিত কৰিব পাৰে। আপোনাৰ জীৱনসংগী আজি আপোনাক সকলো ধৰণৰ ভাল অনুভূতিবোৰ দেখুৱাব। আজি তেখেতে আপোনাক বহুত মৰম দেখুৱাব অতীতত হোৱা সকলো ঘটনাৰ পৰিৱৰ্তে। চিকিৎসা নাইবা নিৰাময়। কেঁচা হালধি আৰু 5টা আহঁত গছৰ পাত বিচনাত গাৰুৰ তলত থৈ দিলে এটা সুখময় পাৰিবাৰিক জীৱন লাভ কৰিব পাৰিব। কৰ্কট ৰাশিফল। নিজকে সদায় উৎসাহী কৰি ৰাখিবৰ বাবে নিজৰ কল্পনাসমূহত ধুনীয়া আৰু উৎসাহী ছবি বনাই ৰাখক। আপোনাৰ কোনোবা বন্ধুৱে আজি আপোনাৰ পৰা বৃহৎ পৰিমাণৰ ধন ঋণ হিচাপে বিচাৰিব পাৰে। যদি আপুনি তেখেতক এই পৰিমাণৰ ধন দি দিলে আপুনি আৰ্থিকভাৱে দুৰ্বল হৈ পৰিব। যেতিয়া আপুনি একেলগে বহুত লোক থাকে তেতিয়া আপুনি কি কৰি আছে সেই বিষয়ে গুৰুত্ব প্ৰদান কৰিব। অধিক চিন্তা চৰ্চা অবিহনে হঠাৎ কৈ দিয়া শব্দৰ বাবে আপুনি বহুত কঠোৰ সমালোচনাৰ সন্মুখীন হ'ব পাৰে। এক দীঘল আৰু নিশংকৰ সময় যি আপোনাক হাত কাঢ়ি আনি আছিল, সেই সময় শেষ হৈ গৈছে, কাৰণ অতি সোনকালে আপুনি নিজৰ জীৱনসংগী লাভ কৰিব। আপোনাৰ সহকৰ্মী আৰু তলতীয়া কৰ্মীৰ আজি আপোনাক বহুত চিন্তাজনিত কাৰণ দিব পাৰে। চেমিনাৰ আৰু প্ৰদৰ্শনী আপোনাক নতুন জ্ঞান আহৰণ কৰাত সহায় কৰিব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগী আন দিনাতকৈ আজি আপোনাৰ ওপৰত অধিক মনোযোগ দিব। চিকিৎসা নাইবা নিৰাময়। ঘৰত কাঠৰ খিৰিকী আৰু দুৱাৰত লগালে আৰ্থিক পক্ষ শক্তিশালী হ'ব পাৰে। সিংহ ৰাশি। আপোনাৰ আত্মবিশ্বাসেই আপোনাৰ হিৰোইজিম। যেতিয়াই আপুনি যুঁজ কৰে আপোনাৰ বহুদিনীয়া বেমাৰৰ লগত,
আপোনাৰ কমিশ্যন, লাভাংশ আৰু ৰয়েলিটিৰ পৰা আৰ্থিক লাভ হ'ব পাৰে। সন্তানক সিহঁতৰ লগত জড়িত বিষয়বোৰত সহায় কৰাটো আৱশ্যকীয়। স্পষ্টকৈ বুজাৰ পিছতেহে আপুনি আপোনাৰ পত্নী অথবা গিৰিয়েকক ভাৱনাত্মকভাৱে সহায় কৰিব পাৰিব। সংযম আৰু সাহসৰ হাত ধৰি থাকক, বিশেষকৈ যেতিয়া আপুনি অন্যৰ বিৰোধ কৰে, যিটো কাম-কাজৰ সময়ত সম্ভাৱনা আছে। এনেকুৱা পৰিৱৰ্তন আনক যি আপোনাৰ ৰূপ ৰঙত এক সৌন্দৰ্য কঢ়িয়াই আনে আৰু সম্ভাৱিত প্ৰেম প্ৰাৰ্থীসমূহক আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে। বাহিৰৰ মানুহ আপোনাৰ বৈবাহিক জীৱনত হস্তক্ষেপ কৰিলে আপোনাৰ জীৱন বহুতো সমস্যাৰ উৎপন্ন হ'ব পাৰে। চিকিৎসা নাইবা নিৰাময়। ঘৰত ৰঙা ৰঙৰ গছ লগাই যত্ন কৰিলে আপোনাৰ স্বাস্থ্য সদায় ভালে থাকিব। কন্যা ৰাশিফল, আপোনাৰ আকাংক্ষাসমূহ এটি সুগন্ধিত ধুনীয়া ফুলৰ দৰে ফুলিব। যদি আপুনি ঘৰৰ কোনোবা সদস্যৰ পৰা অৰ্থৰ ঋণ লৈ থৈছে, তেন্তে অনতিপলমে ঘূৰাই দিয়াৰ ব্যৱস্থা কৰক, নহ'লে আপোনাৰ ওপৰত আইনী ব্যৱস্থা ল'ব পাৰে। আপোনাৰ নতুন পৰিযোজনাসমূহক লৈ আপোনাৰ মা-দেউতাকক বিশ্বাসত লোৱাৰ এয়াই সঠিক সময়। প্ৰেমৰ দিশত আজি আপোনাৰ কোনোবাই ভুল ভাবিব পাৰে। আপোনাৰ প্ৰফেশ্যনেলত দক্ষতাক বুদ্ধি কৰি আপুনি নিজৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খুলিব পাৰে। আপোনাৰ ক্ষেত্ৰত আজি আপোনাৰ অপাৰ সফলতা প্ৰাপ্তৰ সম্ভাৱনা আছে। আপোনাৰ সকলো ক্ষমতাক আৰু ভাল কৰি আৰু অধিক ভাল কৰাৰ চেষ্টা কৰক। সীমাহীন সৃজনাত্মক কাম আৰু উৎসাহে আপোনাক আৰু এটা লাভদায়ক দিনৰ পিনে লৈ যাব পাৰে। যদি আপুনি নিজৰ জীৱনসংগীৰ সৰু সৰু কথাসমূহক গুৰুত্ব প্ৰদান নকৰে, তেন্তে তেখেতে বেয়া পাব পাৰে। চিকিৎসা নাইবা নিৰাময়। পক্ষীবোৰৰ বাবে পানীৰ বন্দোবস্ত কৰিলে আপোনাৰ ধনৰ স্থিতি সদায় ভালে থাকিব। তুলা ৰাশিফল, আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষিত কৰিব। আগতীয়াকৈ নজনাই কোনোবা দেনদাৰে আপোনাৰ বেংক একাউণ্টত পইচা দিব পাৰে, যি কথা জানি আপুনি আচৰিত হোৱাৰ লগতে সুখীও হ'ব। আজি চাল গ'লে সকলো ফালেদি এক লাভদায়ক দিন, কিন্তু আপুনি এইখিনি বুজি পোৱা উচিত যে যাক আপুনি চকু মুদি বিশ্বাস কৰে, তেখেত আপোনাক বিশ্বাস ভাঙিব পাৰে। অলপ ভালকৈ তথা সাৱধানে, কাৰণ আপোনাৰ প্ৰিয়জন আপোনাক অধিক প্ৰশংসাৰে নিয়ন্ত্ৰিত কৰি চেষ্টা কৰিব, যেনে মই তোমাক এৰি এই পৃথিৱীত আন কাৰো এই লগত থাকিব নোৱাৰিম। আজি আপোনাৰ ধন তথা সম্পত্তি বৃদ্ধি কৰিবৰ বাবে ক্ষমতা আৰু জ্ঞান দুয়োটাই থাকিব। আপোনাৰ কথনশৈলী আৰু কামৰ কৰাৰ ক্ষমতাৰ তথা শৈলী বহুত প্ৰশংসনীয়। জীৱনসংগীৰ লগত অলপ হাঁহি খিকিন্দালি, অলপ ধেমালিয়ে আপোনাৰ কৈশোৰতা স্মৃতি ঘূৰাই অনাত সক্ষম হ'ব। চিকিৎসা নাইবা নিৰাময়। পাৰিবাৰিক জীৱনত সুখ সমৃদ্ধি অটুট ৰাখিবৰ বাবে মদ্যপান বৰ্জন কৰক। যিহেতু সূৰ্য এটা সাত্ত্বিক গ্ৰহ, সেইবাবে তামসিক বস্তুৰ প্ৰতি বিৰূপভাৱে ৰাখক। বৃশ্চিক ৰাশিফল, জটিল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পৰা ভয় নাখাব। যেনেকৈ সোৱাদ অলপ জ্বলা আৰু মছলা দিলে সোৱাদযুক্ত হৈ পৰে সেই বস্তুখিনি, সেইদৰে এনেকুৱা পৰিস্থিতিত আপোনাৰ সুখসমূহৰ সঠিক মূল্য নিৰ্ধাৰণ কৰিব পাৰে। আপোনাৰ মুড সলনি কৰিবলৈ যিকোনো সামাজিক আয়োজনত অংশগ্ৰহণ কৰক। জীৱনৰ চকৰিটো সুচাৰুৰূপে চলাব বিচাৰিলে আপুনি ধনৰ বিষয়টোত বিশেষ মনোযোগ দিয়া দৰকাৰ। কোনোবা বন্ধু নিজৰ ব্যক্তিগত সমস্যাৰ সমাধান বিচাৰি আপোনাৰ কাষ চাপিব পাৰে। যিসকল লোক নিজৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰি আছে, সিহঁতৰ বাবে আজি এই সময়খিনি লেখত ল'বলগীয়া মুহূৰ্ত হ'ব। আপুনি নিজৰ তলতীয়া কৰ্মচাৰীৰ কাম চাই অসুখী হৈ যাব, কাৰণ আপোনাৰ আশামতে কাম কৰা হোৱা নাই। এই ৰাশিৰ বয়সীয়াল লোকসকল আজি খালী সময়ত পুৰণি মিত্ৰক লগ কৰিব যাব পাৰে। এইটো দিনতে বিবাহিত জীৱনৰ আটাইতকৈ বিশেষ দিন হিচাপে এটা হ'ব। চিকিৎসা বা নিৰাময়। ধন প্ৰাপ্তিৰ বাবে সূৰ্যোদয়ৰ সময়ত সূৰ্যক অলপ সময় অপলক নেত্ৰে চাই সূৰ্যমন্ত্ৰ ওম ঘূৰ্ণি সূৰ্যায় নমঃ পাঠ কৰিব। ধনু ৰাশিফল, কোনোবা বন্ধুৰ পৰা পোৱা জ্যোতিষী উপদেশ আপোনাক শাৰীৰিক ফালৰ পৰা বহুত উপকৃত কৰিব। যদি আপুনি নিজৰ কলাত্মক প্ৰতিভা সঠিক ৰূপৰ ব্যৱহাৰ কৰিলে আপোনাৰ বহুত লাভ হ'ব। পৰিয়ালৰ সদস্যৰ সহায় কৰিবলৈ আপোনাৰ অৱসৰৰ সময় সৎ ব্যৱহাৰ কৰক। অলপ এৰাব আপুনি নিজৰ প্ৰিয়জনক, একেবাৰে বাবে নিজৰ কৰি লওক, তেন্তে জীৱনত আপোনাৰ আৰু একো বস্তুৰে প্ৰয়োজন নাই।
এই কথাক বহুত গভীৰভাৱে আপুনি হৃদয়ংগমন কৰিব। যদি আপোনাৰ লগৰীয়াই আপোনাক প্ৰতিশ্ৰুতি দি বেয়া অনুভৱ কৰি আছে, তেন্তে বহি মেলি আপোনালোকে এই কথাৰ মীমাংসা কৰাৰ প্ৰয়োজন আছে। অৱসৰৰ সময়ত আপুনি যিকোনো কিতাপ পঢ়িব পাৰে। কেতিয়াবা ঘৰৰ সদস্যৰ বাবে আপোনাৰ একাগ্ৰতা ভংগ হ'ব পাৰে। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱন এক বিশিষ্ট দিশেদি লৈ যাব। চিকিৎসা নাইবা নিৰাময় ৰূপেদি নিৰ্মিত হাতী ঘৰত প্ৰতিষ্ঠা কৰিলে অৰ্থনৈতিকভাৱে বহুত লাভদায়ক হ'ব। মকৰ ৰাশিফল। কোনোবাই আপোনাৰ মন আজি বেয়া কৰিব পাৰে, কিন্তু এনেকুৱা বস্তুৰ পৰা নিজকে নিয়ন্ত্ৰণ কৰক। ব্যৰ্থ চিন্তা আৰু অসুবিধাসমূহ শৰীৰত নয়াৰ্থক প্ৰভাৱ পেলাব পাৰে আৰু চেহেৰাৰ লগত জড়িত সমস্যা হ'ব পাৰে। এই ৰাশিৰ কিছুমান মানুহক মাটি সংক্ৰান্তীয় কামত ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। পঢ়া শুনাক প্ৰাধান্য নিদি বাহিৰা গতিবিধিত অধিক সময় ব্যয় কৰিলে আপুনি আপোনাৰ মা দেউতাৰ খঙৰ শিকাৰ হ'ব পাৰে। কেৰিয়াৰত যোজনা বনোৱাৰ লগতে খেলা ধূলা কৰাও সিমানেই আৱশ্যক। সেইবাবে মা দেউতাক সুখী কৰিবলৈ দুয়ো কামতে সমানতা বৰ্তাই ৰখা উচিত। যিসকল লোক নিজৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰিব আছে, সিহঁতৰ বাবে এই সময়খিনি লেখতলগীয়া হ'ব পাৰে। বৰিষ্ঠ ব্যৱসায়ৰ বাবে আজি এক ভাল দিন। যিসকল লোকক ঘৰৰ মানুহে অনবৰতে অভিযোগ দিয়ে যে তেখেতে তেওঁলোকক পৰ্যাপ্ত সময় নিদিয়ে, তেওঁলোকে অধিক সময় দিয়াৰ কথা বিবেচনা কৰিব, কিন্তু অধিক কাম হোৱাৰ বাবে তেখেত সময় দিব নোৱাৰিব। আজি আপুনি আৰু জীৱনসংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে। চিকিৎসা নাইবা নিৰাময় ভগৱানে ভৈৰৱৰ পূজা কৰিলে স্বাস্থ্য লাভ হোৱা যোগ। কুম্ভ ৰাশিফল। নিৰাশাবাদী ব্যৱহাৰ আপুনি পৰিহাৰ কৰা উচিত, কাৰণ ই আপোনাক সম্ভাৱনাপূৰ্ণ সুযোগসমূহ নোহোৱা কৰিব পাৰে, নহ'লে ই আপোনাৰ অভ্যন্তৰীণ সন্তুলন ভংগ কৰিব পাৰে। অৰ্থনৈতিক দিশত শক্তিশালী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক পইচা ধাৰলৈ দিছিলে, তেন্তে সেই পইচা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ জ্ঞান আৰু পৰীক্ষাৰ আপোনাৰ ওচৰৰ চাৰিওফালৰ লোককে প্ৰভাৱিত কৰিব। আপুনি কাৰোবাৰ লগত ক'ৰবাত ঘূৰিব গৈ নিজৰ প্ৰেম জীৱনত কিছু নতুন উৰ্জাৰ সঞ্চাৰ কৰিব পাৰে। সন্তোষজনক পৰিমাণৰ পাবৰ বাবে কামক যোজনাবদ্ধভাৱে কৰিব চেষ্টা। অফিচত সমস্যা সমাধান কৰিবলৈ গ'লে মানসিক অশান্তিৰ সন্মুখীন হ'ব পাৰে। এই দিনটো এটা মহত্বপূৰ্ণ দিন বুলি পৰিগণিত হ'ব। আজিৰ দিনতেই ভৱিষ্যতৰ বাবে ভালেমান ভাল পৰিকল্পনা বনাব, কিন্তু গধূলিলৈ দূৰৱৰ্তী অতিথিৰ আগমনে আপোনাৰ সকলো পৰিকল্পনা অসফল হৈ যাব। এই দিনটো বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন। আপোনাৰ প্ৰেমৰ গভীৰতা আজি আপোনাৰ প্ৰিয়জনে অনুভৱ কৰিব। চিকিৎসা নাইবা নিৰাময় নিম অথবা আন যিকোনো প্ৰাকৃতিক চাবোনেদি গা ধুলে কৰ্মজীৱনত উন্নতি হ'ব। মীন ৰাশিফল। কোনোবা বন্ধুৰ লগত আপোনাৰ অলপ বুজাবুজিত মনোমালিন্য হৈ অলপ সম্বন্ধ বেয়া হৈ যাব পাৰে। যিকোনো নিৰ্ণয় লোৱাৰ আগত সন্তুলিতভাৱে দুয়ো পক্ষক পৰীক্ষা কৰক। বাকী থকা ধন আপুনি ঘূৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হ'ব। আজি প্ৰত্যেকজন ব্যক্তিয়ে আপোনাৰ লগত বন্ধুত্ব কৰিব বিচাৰিব আৰু আজি আপুনি সকলোৰে ইচ্ছা পূৰণ কৰাত সফল হ'ব আৰু সুখী অনুভৱ কৰিব। প্ৰেমৰ ফালেদি চাব গ'লে আজিৰ দিনটোত একো বিশেষ আশা কৰিব নোৱাৰি। আজি আপোনাৰ কোনোবাই লুকাই থকা বিৰোধী আপোনাক ভুল বুলি প্ৰমাণিত কৰিবলৈ বহুত চেষ্টা কৰিব। আপোনাৰ অতীতৰ লগত জড়িত কোনোবা ব্যক্তিয়ে আজি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে আৰু যাৰ ফলত আজিৰ দিনটো স্মৰণীয় হৈ যাব। আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত কোনোবা অচিনাকিৰ অশান্তিৰ কাৰণ হ'ব পাৰে। চিকিৎসা নাইবা নিৰাময় শৰীৰত যিকোনো ধৰণৰ ৰূপ পৰিধান কৰিলে স্বাস্থ্যৰ উন্নতি হ'ব।